সেয়াই আছিল হয়তো আমাৰ মাজত চিৰজীৱনৰ বাবে লগ পোৱাৰ অন্তিম সময়ছোৱা। গিৰীয়েকৰ মৃত্যুৰ এবছৰ নহওঁতে তাইৰ জীৱনলৈ নামি আহিল এক কাল ধুমুহা, য'ত নেকি তাইৰ মনৰ কথা প্ৰকাশ কৰিবলৈও তাইৰ ঘৰত হনুতা কোনো দ্বিতীয় প্ৰাণী নাছিল। কিছুমানে তাইক বেয়া চকুৰেও চাবলৈ আৰম্ভ কৰিছিল। নিজৰ পিতৃ মাতৃ পৰিয়ালৰ বাহিৰে কিছুমানে তাইক আপোন বুলি ভবাটো দূৰৰে ছায়াটোকো চাবলৈ ইচ্ছা কৰা নাছিল। বৰঞ্চ কিছু লোকে ৰং চোৱাত ব্যস্ত আছিল। কোনেও ভুল নুবুজিব, মই অৱশ্যে বিশেষ নাজানো। তাই যিকেইটা কথা মোক নিজে মেডিকেলত থাকোঁতে প্ৰকাশ কৰিছিল, সেই কথাষাৰ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। মেডিকেলতে যি লগ পোৱা, তাৰ পিছত এদিনো তাইৰ খবৰ ল'বলৈ সময় নাপালোঁ। নিয়তিৰ কি যে লীলা, কালিৰ মৃত্যুৰ খবৰটো পায়ে ৰাতি বহু দেৰিলৈকে টোপনি যাব পৰা নাই। বাৰে বাৰে তাইৰ প্ৰতিচ্ছবিয়ে ভাহি আহিছিল মনলৈ। সেয়েহে ভাবিলোঁ কথাষাৰ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু এই ভিডিঅ'টো তেতিয়াই বনোৱা আছিল। মই তাইক কৈছিলোঁ, মই আজিকালি ভিডিঅ' বনাওঁ, টাইম পাছ কৰি থাকোঁ আৰু অকলে কি কৰি থাকিম, কথা পাতিবলৈ কোনো নাই, সকলোৱে ব্যস্ত নিজৰ নিজৰ কামত, গতিকে এনেকৈ মই ব্যস্ত হৈ থাকোঁ। আৰু তাইক মই ভাল লগাবৰ কাৰণে কৈছিলোঁ, তয়ো ভাল হৈ ল, ছ'চিয়েল মিডিয়াত কাম কৰিবি, বহুত ভাল, আৰু তেতিয়া তোৰ কোনো বেলেগ চিন্তাই আগুৰি ধৰিব নোৱাৰে। তাই তেতিয়াহে হাঁহিছিল, আৰু হাঁহক বুলিয়ে মই তাইক যি টি কথাবোৰ কৈছিলোঁ। আৰু কৈছিলোঁ যে মই ভিডিঅ'টো ইউটিউবত দিব পাৰিমনে? তাই কৈছিল, কি হ'বনো, তই বোলে ইউটিউবাৰ, দি দে, মই পাছত চামগে বুলি কৈছিল। কিন্তু মোৰহে দিবলৈ কিবা এটা ভাল লগা নাছিল, বেলেগে ভুল বুজিব বুলি। তাইও বেচেৰি ইউটিউবত খুচৰিছিল চাগে, দিছিল নেকি বুলি। কিন্তু আজি মই বাধ্য হ'লোঁ স্মৃতি ৰখাবৰ বাবে আপোনালোকলৈ আগবঢ়ালোঁ। আনৰ কাৰণে তাই কেনেকুৱা নাজানো, সকলোৰে ব্যক্তিগত কথা। মোৰ কাৰণে ভাল আছিল। মানুহজনৰ মৃত্যুৰ পিছত যেতিয়াই লগ পাওঁ, তাইৰ চকুত চকুলোৰ বাহিৰে মই এদিনো হাঁহি বিৰিঙা মুখখন দেখা পোৱা নাছিলোঁ। তাই মোক বাৰে বাৰে এটা কথাই কৈছিল, যি হ'ল হ'ল, হ'ব লগা আছিল বুলি ধৰি লৈছোঁ, গতিকে ভগৱানৰ ইচ্ছা বুলিয়েই ভাবি লৈছোঁ বাই। মই এবাৰ সুস্থ হৈ লওঁ, ছোৱালীজনীক গাঁৱৰ স্কুলখনতে পঢ়াবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিম। অলপ সময়ৰ পিছত আকৌ কৈছিল, মোৰ যদি কিবা এটা হয়, তাইৰ কি হ'ব, তাইৰ দায়িত্ব কোনে ল'ব, পাৰিবনে মোৰ অবিহনে তাই থাকিব? মই বাৰে বাৰে সান্তনা দিছিলোঁ, এই অমংগলীয়া কথাবোৰ তই নকবি অ', পাৰিবি, তই পাৰিব লাগিব। আজিকালি দিনত কাৰনো বেমাৰ আজাৰ নহয়, ভাল হ'বগে অ', তই বাকী একোৱে চিন্তা নকৰিবি, মুঠতে কেনেকৈ তই সুস্থ হৈ উঠিবি এইটোহে ভাবিবি, পিছৰখিনি পিছত নিজে নিজে ঠিক হৈ যাব। আকৌ কৈছিল তাই, মোৰ আপোন বুলিবলৈ একমাত্ৰ মোৰ ছোৱালীজনীৰ বাহিৰে কোনো নাই অ', কাৰ ওপৰত মই ভৰসা কৰিম বাই, বুলি কান্দিছিল। আকৌ কৈছিল, দাদা বৌহঁতি মোক নোচোৱাকৈ থকা নাই, তাহাঁতক দোষ দিব নোৱাৰোঁ, বহুত কষ্ট কৰিছে মোৰ কাৰণে, মোৰ আই বোপাইও সমানে মোক যত্ন কৰিছে, তথাপিও মই যেন ক'ৰবাত মানসিকভাৱে শাৰীৰিকভাৱে ভাগি পৰিছোঁ অ', কাকো মোৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰোঁ। হয়তো মোৰ মনৰ ভিতৰৰ কথাবোৰ যদি বেলেগৰ আগত শ্বেয়াৰ কৰিব পাওঁ, হয়তো মনটো বহুত পাতল পাতল লাগিব। আজি তোক লগ পায়ে মই বহুত কথাই ক'লোঁ, নহ'লে মই কাৰো লগতেই ইমান কথা নাপাতোঁ, আৰু পাতিবলৈ মনো নাযায় দেচোন। অলপ হ'লেও মনটো ভাল লাগিছে। আকৌ কৈছিল, তোৰ ল'ৰা ছোৱালীৰ স্কুল কিমান টাইমত ছুটি হ'ব বাই? মই ক'লোঁ, 2টা বজাত ছুটি হ'ব। তেতিয়া 12:30 বাজিছিল। তাই মোক কৈছিল, তই মোক চাই থাকিলে নহ'ব, তই যাগে আৰু যা, তাহাঁতকো তই চাব লাগিব নহয়, সিহঁতি তোক বিচাৰিব, যা, এনেকৈ যদি টাইম পাওঁ তই আহিবি কেতিয়াবা, মই যদি আৰু 2দিনমান যদি থাকিব লগা হয়, থাকিবতো লাগিবই, মোক ৰখাবই, কিন্তু তাৰ মাজতে তই সময় হ'লে মানে আহিবি, ল'ৰা ছোৱালীকেইটাক অকলে এৰি থৈ নাহিবি, মোক তাই তেনেকৈ কৈছিল। বহুত দুখ লাগিছে। তাইক যদি আৰু এবাৰ লগ পোৱা হ'লে ভাল আছিল। মই ভাবিছিলোঁ চাগে মেডিকেলৰ পৰা ঘৰলৈ যোৱাৰ পিছত তাই চাগে সম্পূৰ্ণ সুস্থ হৈ গ'ল, আৰু তেনেকৈ সময়ো নাপালোঁ তাইক খবৰ ল'বলৈ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে ছোৱালীজনী এতিয়া আহিবলগীয়া
সময়খিনি যাতে সুখৰ হওক, সদায় ভগৱানে সুস্থ হৈ ৰাখক তাইক। ভাল পাইছা নাই এতিয়া? আৰু তাহাঁতৰ দুটাৰ আত্মাও শান্তি পাওক। আই চি ৰুমত সেয়াই। কেইদিন ৰাখিলে? 2 দিন।